নমস্কাৰ মাইগ্ৰেশ্যন অসমৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। সময় গতিশীল, সময়ৰ সোঁতত ইতিহাসে বাগৰ সলায়, সৃষ্টি হয় নতুন ইতিহাসৰ। তেনে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে পাণবাৰী গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ। পাণবাৰী গাঁৱৰ পূব প্ৰান্তত অৱস্থিত এক জাগ্ৰত গণেশ মন্দিৰৰ বিগ্ৰহ আজি স্থানান্তৰ কৰা হ'ব নৱনিৰ্মিত মণিকূটলৈ। আপোনালোকে দেখিবলৈ পাইছে যিটো পুৰণা মণিকূট আপোনালোকে দেখিবলৈ পাইছে। এই মণিকূটৰ পৰাই আৰু কিছু সময় পিছতে গণেশ দেৱতাৰ যি বিগ্ৰহ, সেই বিগ্ৰহ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত যি মণিকূট আৰু নামঘৰ তাত প্ৰতিষ্ঠা কৰা হ'ব আৰু এক ধৰ্মীয় পৰম্পৰা তথা এক মাংগলিক অনুষ্ঠানেৰে সেই কাৰ্য সম্পন্ন হ'ব। আৰু কিছু সময় পিছতে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ এই যি বিগ্ৰহ, সেই বিগ্ৰহ পুৰণা মন্দিৰৰ পৰা নতুন মণিকূটলৈ স্থানান্তৰ কৰাৰ সেই দৃশ্য। তাৰ লগতে আজিৰ দিনটোৰ বিভিন্ন কাৰ্যসূচী আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে যি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত মণিকূট আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মণিকূটতে আৰু কিছু সময় পিছতে শ্ৰী শ্ৰী গণেশ দেৱতাৰ যি পুৰণা বিগ্ৰহ, সেয়া পুৰণি মণিকূটৰ পৰা আনি পেলাই ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব আৰু কিছু সময় পিছতে আমি আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি আগবাঢ়িছোঁ ইয়াতে বেলেগ কাৰ্যসূচীলৈ। ইতিমধ্যে যি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত নামঘৰৰ দ্বাৰ মুকলি অনুষ্ঠানটি আৰম্ভ হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দ্বাৰ মুকলি অনুষ্ঠানটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে আৰু দ্বাৰ মুকলি কৰিবলৈ তেওঁলোকে এক অনুষ্ঠান আৰম্ভ কৰিছে, সেয়া আপোনালোকে দেখিবলৈ পাইছে। আজি ইমান দিনৰ পৰা অতি কষ্টৰে যিখিনি দান বৰঙণিৰে তেওঁলোকে এই সুন্দৰ নামঘৰ আৰু মণিকূট তৈয়াৰ কৰিলে, মই সমূহ কৰ্মকৰ্তালৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল ব্যক্তিয়ে বিগ্ৰহটো দাঙি আনিব তেওঁলোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইসকল ব্যক্তিয়ে বিগ্ৰহটি পুৰণা মন্দিৰটিৰ পৰা দাঙি আনি পেলাই নতুন মণিকূটত প্ৰতিষ্ঠা কৰিব আৰু অনুষ্ঠানটি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে পুৰণা যি মণিকূট তাত ইতিমধ্যে পূজা অৰ্চনা চলিছে আৰু কিছু সময় পিছতে এই মণিকূটৰ পৰা যি বিগ্ৰহ, সেই বিগ্ৰহ নতুন মণিকূটত প্ৰতিষ্ঠা কৰিবলৈ ইয়াৰ পৰা দাঙি লৈ যোৱা হ'ব আৰু এক ইতিহাসত পৰিণত হ'ব এই পুৰণা মন্দিৰটি, পুৰণা মণিকূটটি। আজিৰে পৰা নতুন মন্দিৰটি হৈ পৰিব পাণবাৰী গঞা ৰাইজৰ, ভক্তপ্ৰাণ ৰাইজৰ গণেশ শ্ৰী শ্ৰী সাৰ্বজনীন গণেশ বাবাৰ যি মন্দিৰ, সেই মন্দিৰৰ স্থায়ী ঠিকনা হৈ পৰিব আৰু ইতিহাসত পৰিণত হ'ব এই পুৰণা বিগ্ৰহ তথা পুৰণা মণিকূট তথা মন্দিৰটি। এয়া আপোনালোকে দেখিবলৈ পাইছে যি পুৰণা মণিকূটৰ পৰা বিগ্ৰহটি দাঙি লৈ যোৱা হৈছে আৰু নতুন মণিকূটত প্ৰতিষ্ঠা কৰিবলৈ এয়া তেওঁলোকে বিগ্ৰহটি দাঙি লৈ গৈছে আৰু ভক্তপ্ৰাণ ৰাইজৰ হৰ্ষোল্লাস, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ দ্বাৰা আয়তীসকলৰ উৰুলিৰে এক মাংগলিক পৰিৱেশৰ মাজেৰে সেই অনুষ্ঠানটি সম্পন্ন হ'বলৈ গৈ আছে। আপোনালোকে দেখিবলৈ পাইছে যি বিগ্ৰহ, গণেশ বাবাৰ যি বিগ্ৰহ, সেই বিগ্ৰহটি ইতিমধ্যেই পুৰণা মণিকূটটিৰ পৰা দাঙি আনি নতুন মণিকূটত প্ৰতিষ্ঠাৰ দিশে আগবাঢ়িছে। এয়া দেখিবলৈ পাইছে সমগ্ৰ যথেষ্ট ৰাইজৰ উপস্থিতি আপোনালোকে দেখিবলৈ পাইছে আৰু যথেষ্ট হৰ্ষোল্লাসৰ মাজেৰে, যথেষ্ট আনন্দ মনেৰে তেওঁলোকে এই নতুন মন্দিৰটিত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকক পোনপটীয়া আমি মাইগ্ৰেশ্যনৰ সমূহ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই বিশেষ মুহূৰ্ততে। আৰু এয়া দেখিবলৈ পাইছোঁ আমি দেখিবলৈ পাইছোঁ যি বিগ্ৰহ, সেই বিগ্ৰহ নতুন মণিকূটত প্ৰদক্ষিণ কৰোৱা হৈছে আৰু 3বাৰ প্ৰদক্ষিণ কৰোৱাৰ পিছত বিগ্ৰহটিক নতুন মণিকূটত প্ৰতিষ্ঠা কৰা হ'ব। ভক্তপ্ৰাণ ৰাইজৰ নাম প্ৰসংগ আয়তীৰ উৰুলি, ভক্তসকলৰ হৰ্ষোল্লাসৰ মাজেৰে গণেশ বাবাৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিক প্ৰদক্ষিণ কৰা হৈছে, নতুন মণিকূট আৰু নামঘৰৰ প্ৰদক্ষিণ কৰা হৈছে। 3বাৰ প্ৰদক্ষিণ কৰাৰ পিছতে সেই বিগ্ৰহটি নতুন মণিকূটত প্ৰতিষ্ঠা কৰা হ'ব। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি যি বিগ্ৰহটি প্ৰতিষ্ঠাৰ পূৰ্বৰ সময়ৰ যি প্ৰদক্ষিণ কাৰ্যসূচী চলি আছে। আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক আয়তীৰ মংগলধ্বনি তথা নাম প্ৰসংগৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে এই অনুষ্ঠানটি সম্পন্ন হৈ আছে।
আপোনালোকে দেখিবলৈ পাইছে গণেশ বাবাৰ সেই বিশেষ বিগ্ৰহটি আমি আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। সেই বিগ্ৰহটি আৰু কিছু সময় পিছতে নতুন মণিকূটত প্ৰৱেশ কৰোৱা হ'ব, প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ পিছতেই ভক্তবান ৰাইজৰ উদ্দেশ্যে মুকলি কৰি দিয়া হ'ব সেই নতুন বিগ্ৰহ মণিকূটটি। এয়া আপোনালোকে দেখিবলৈ পাইছে নামতীসকলৰ নাম প্ৰসংগ চলি আছে, ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু কিছু সময় পিছতেই আমি আপোনালোকৰ সেই বিশেষ দৃশ্যত দেখুৱাবলৈ চেষ্টা কৰিম। আয়তীসকলৰ নাম প্ৰসংগ তথা সমূহ ভক্তবান ৰাইজৰ মংগলধ্বনিৰ মাজেৰে মণিকূটত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে গণেশ বাবাৰ যি প্ৰতিমূৰ্তি। এয়া পুৰণা মণিকূটৰ পৰা ইতিমধ্যে আনি নতুন মণিকূটত প্ৰৱেশৰ যোজা চলিছে।